আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু মই আহিছিলোঁ আজি গুৱাহাটী ইউনিভাৰ্চিটি মানে মই ফাইনেল ইয়াৰে ছাত্ৰী আৰু ফাইনেল পৰীক্ষা দিলোঁ আৰু লাইব্ৰেৰী ক্লিয়াৰেন্স জমা দিবলৈ আহিছিলোঁ আৰু এনেই অলপ ভিডিঅ' এড কৰি পেলাই আজি ভিডিঅ'টো দিছোঁ কাৰণ বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ আশা কৰোঁ আপোনালোকে ভাল পাব চাই আৰু ভুল বহুত হ'ব পাৰে তাৰ বাবে ক্ষমা আৰু যদিহে ভাল পায় তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব কাৰণ ইউটিউবত মই বহুত নতুন আৰু আগবাঢ়িব লাগে তাৰ বাবে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মোৰ মানে ইউটিউবত বহুত দিন ভিডিঅ' আপলোড নিদিয়া দেখি মানে আজি দিলোঁ এনেই এড কৰি কিছুমান বনালোঁ মানে ভিডিঅ' দিব মন নাছিলে এনেকৈ তথাপিও মানে এড কৰি বহুত দিন দিয়া নাই বাবে দিলোঁ আৰু মই পালোঁহি অভাৰব্ৰিজৰ ওপৰত ইফালে গুৱাহাটী ইউনিভাৰ্চিটি গেট আপোনালোকে দেখিছে আৰু লগতে আছে ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ আৰু মই সোমাই আহিলোঁ গেটখন পালোঁহি তললৈ নামি আহি আৰু যাম ভিডিঅ' যিহেতু দিব মন নাছিলে সেইটো কাৰণে যেনে তেনে এড কৰি দিছোঁ আৰু মই আছোঁ এতিয়া বাস্কেটবল কোৰ্টত এখন বাস্কেটবল কোৰ্ট আৰু এইফালে জিউ হস্পিটেল আহিলোঁ 7 বাজিতে গাড়ীত ইমান ট্ৰেফিক জাম পাওঁতে 12:30 বাজি গ'ল আৰু মই এতিয়া যাম আকৌ লাইব্ৰেৰী অলপমান বহি লৈছোঁ ইয়াতে বহুত দিনৰ মূৰত মানে ভাৰ্চিটি যেতিয়া হয় তেতিয়া হৈ আছিলে আমি ঘৰলৈ যেতিয়া গৈছিলোঁ তেতিয়া এখনত খেলি গৈছিলোঁ আৰু লাষ্ট মেটচ আছিল নেখেলিছিলোঁ আমি কাৰণ বন্ধ হৈ গৈছিল কৰোণাৰ ভেকেশ্যন আৰু লাষ্টখন খেলিব নাপালোঁ বাস্কেটবলকৈ আৰু আমি ডাইৰেক্ট ঘৰলৈ গৈছিলোঁ আৰু এতিয়া বহুত মিছ কৰিছোঁ আৰু আহি ডাইৰেক্ট ইয়াতে বহি লৈছোঁ আৰু এইখন জিউ হস্পিটেল দেখালোঁ আৰু এখন ফিল্ড আৰু এতিয়া মই লাইব্ৰেৰী যাম লাইব্ৰেৰী দেখাম আৰু তাৰ পৰা বাকীখিনি দেখাই আছোঁ লাহে আৰু এইখন হ'ল জিউ মেইন ফিল্ডখন য'ত খেল চেল পেৰেড আমি কৰিছিলোঁ গোটেই আৰু ফ্ৰণ্টৰ ফালে আছে ইফালে পোষ্ট অফিচটো লগতে আছে SBI বেংকটো আৰু SBI বেংকটোৰ লগতে আছে আইডল আৰু আইডলৰ লগতে আছে অডিটৰিয়ামটো আৰু এইটো হ'ল আইডল আৰু তাৰ লগতে অডিটৰিয়াম আৰু এইফালে আহিয়ে কি পায় গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিখন মেইন গেট পুৰণি গেটখন এখন পায় আৰু আপোনালোকে প্ৰত্যেকটো ৰাস্তাৰ লগতে দেখিব এখন ন'টিচ আছে ন'টিচকেইখনত লিখাই থাকে যে কোনফালে গ'লে কি পায় আৰু এইটো হ'ল আৰ্টছ বিল্ডিঙত লগতে বিভিন্ন ধৰণৰ ছেক্ৰেটাৰী অফিচ এনেকৈ অফিচবিলাক আছে আৰ্টছ বিল্ডিঙৰ ফ্ৰণ্টত আছে এডমিনিষ্ট্ৰেটিভ বিল্ডিং আৰু আৰ্টছ বিল্ডিঙত বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টো আছে যেনে ফিলচফি আছে এইবিলাক তাতে ন'টিচবিলাকত লিখাই থাকে আহিলেই গম পাব এইবিলাক ATM আছে আৰু অলপ গ'লেই মই পামগৈ লাইব্ৰেৰীত সোমাই কামখিনি কৰি লওঁ যি ক্লিয়াৰেন্স উলিয়াই ডিপাৰ্টমেণ্টত জমা দি লওঁ আৰু ডিপাৰ্টমেণ্ট অফ ল লিখা আছে তাৰ কাষতে কে হেণ্ডিক লাইব্ৰেৰী এইটো হ'ল আৰু মই লাইব্ৰেৰীত সোমাই আহিলোঁ আৰু লাইব্ৰেৰীত সোমাই লওঁ তাৰপিছত বাকীখিনি কামখিনি কৰি বাকী চব দেখাই আছোঁ আপোনালোকক আৰু এইটোৱে হ'ল লাইব্ৰেৰীৰ লাষ্টবাৰৰ বাবে লাইব্ৰেৰী কাৰ্ডখন ফটো এটা মাৰি ল'লোঁ আৰু এয়া চেক কৰিলে যে কিবা কিতাপ চিতাপ নিয়া আছিল নেকি আৰু হৈ গ'ল আৰু মই হৈ গৈ পেলাই আকৌ দিব লাগিব ইজন ছাৰৰ তাত ক্লিয়াৰেন্স দিব ক্লিয়াৰেন্সখন লৈ ডিপাৰ্টমেণ্টত দিলেই লাইব্ৰেৰী ক্লিয়াৰেন্স কাম সম্পূৰ্ণ আৰু চেক কৰি দিলে আৰু ইজন ছাৰৰ তাত দিব লাগিব আৰু এইটো হ'ল ৰিডিং ৰুম বহুত ডাঙৰ হয় আৰু এইফালে বুক চেল্ফবিলাক ৰখোৱা আছে ডিপাৰ্টমেণ্ট ৱাইজ ভাগ কৰা হৈ থাকে প্ৰত্যেকৰে আৰু বহুত দূৰলৈকে বহুত কিতাপ আছে আৰু লাইব্ৰেৰীৰ পৰা ওলালোঁ আৰু এতিয়া আহি আছোঁ মই যাবলৈ ডিপাৰ্টমেণ্ট আৰু ডিপাৰ্টমেণ্টৰ পৰা লাইব্ৰেৰী কাৰ্ডখন ক্লিয়াৰেন্সখন জমা দি মই আপোনালোকক ইউনিভাৰ্চিটিৰ আৰু এটা আৱেগ শ্বেয়াৰ কৰিম সেইটো হ'ল মেঘালী হ'ল সকলোৰে আৱেগ ইউনিভাৰ্চিটিৰ লগত জড়িত আৰু তাত থকা খুৰাকো দেখাম আপোনালোকক আৰু এইফালে যায় কেণ্টিন জিউ ইউনিভাৰ্চিটি কেণ্টিন বিশ্ববিদ্যালয় কেণ্টিন বিহাৰী কেণ্টিন আছে আৰু বেলেগ ফিল্ডো আছে বাস্কেটবল এখন কোৰ্ট আৰু এইবিলাক চাফা কৰি আছে আচলতে বহুত দিন কোৱাৰেণ্টাইন যি আছিল কৰোণাৰ কাৰণে চব বন্ধ হৈ আছিল আৰু এতিয়া চব চাফা কৰি আছে আৰু পাই গ'লোঁ সেই ডিপাৰ্টমেণ্ট আৰু মোৰ ডিপাৰ্টমেণ্ট মানে এইটো গোটেইটো ওপৰত আছে আৰু তলতে বিভিন্ন ডিপাৰ্টমেণ্ট আছে যেনে আছামিজ ডিপাৰ্টমেণ্ট আছে সংস্কৃত ডিপাৰ্টমেণ্ট আছে আৰু ওমেন ষ্টাডিজো আছে ইয়াতে আৰু বেলেগ ডিপাৰ্টমেণ্টো আছে মই লাইব্ৰেৰী ক্লিয়াৰেন্সখন জল্দি জমা তাৰপাছত মেঘালী দেখাই আছোঁ আপোনালোকক আৰু এয়া পাই গ'লোহি মেঘালী সকলোৰে আৱেগ ইউনিভাৰ্চিটিৰ আৱেগ আৰু প্ৰায়বোৰ ইউনিভাৰ্চিটিৰ গানৰ লগতো মেঘালীৰ নামটো আপোনালোকে পাবই মেঘালীৰ চাহ আৰু পকৰা মেঘালীৰ জন্ম তোমাৰ 75 মেঘালীক জীয়াই ৰাখিছোঁ আৰু তোমালোকৰ বিশ্বাস আশীৰ্বাদ সকলোৰে আশীৰ্বাদ আজি
লকডাউনৰ পিছত আজি প্ৰথম খুলিছোঁ 7 মাহ 12 দিনৰ পিছত আজি প্ৰথম দিন খুলিছোঁ। ভেকচিন কোম্পানীটো তোমাৰ ল'ৰা ছোৱালীবিলাকৰ মাজত থাকি সঁচাকৈ ভাল লাগে। চাকৰি ফালৰ পৰা নগ'লে মই এই ল'ৰা ছোৱালীবিলাকৰ লগত আৰু মই এতিয়া আহিছোঁ লংকেশ্বৰলৈ আৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আৰু গোটেই পৰিৱেশখিনি যিমান পাৰোঁ সিমান দেখাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ' দিব মন নাছিল যদিও ট্ৰাই কৰিলোঁ দিবলৈ। আৰু এতিয়া মই যাম লংকেশ্বৰ আৰু আজিৰ ভিডিঅ'টো এনেকৈয়ে সামৰোঁ। আশা কৰোঁ আপোনালোকে ভাল পালে আৰু তেনেহ'লে নেক্সট ব্লগত আপোনালোকক আকৌ লগ পাই আছোঁ।